শ্বিলঙৰে মনালিছা লিণ্ডো তোমাৰ হাতৰ গিটাৰখনি এবাৰ মোক বজাই চাব দিয়া না এবাৰ মোক বজাই চাব দিয়া না শ্বিলঙৰে মনালিছা লিণ্ডো তোমাৰ হাতৰ গিটাৰখনিত নিৰিবিলি মিউজিক বজাই চোৱা না অ' মা চকলাই এখন আৰু কি হ'ল বন্ধ হৈ থাকিলে যে হৰ্ণটো দেখোন বাজি আছে গাড়ীখন ষ্টাৰ্ট কেলে বন্ধ হৈ গ'ল এতিয়া গাঁৱৰ ভিতৰত মেকানিক চেকানিক নাপামে কি হ'ব আজি কেনেকৈ ঘূৰি যাম আৰু ইয়াত এতিয়া কাকো চিনি নাপাম নহয় কাক সুধিম বাৰু এই গাঁওখনত মানুহ নাথাকে নেকি এতিয়ালৈকে মানুহ এটা দেখি পোৱা নাই ইমান দেৰি হ'ল অ' ফোন কৰিবলৈ দেখোন মোবাইলত নেটৱৰ্কো নাই আজি মৰিলো ইয়াতে কিহে পাইছিলে মোৰ এইফালে আহিবলৈ বাৰু একা বেকা কেঁচালি ধূলি উৰুৱাই জেকা জেকা বাহনি তলে আগুৱাই মাইহাংবাতি মাইহাংবাতি আইঅ' মাই এইখন কাৰ ইমান ধুনীয়া গাড়ী এনেকুৱা এখন যদি মোৰ থাকিলে হয় নহয় এইবিলাক গাড়ী চলাবলৈ আমাৰ কপালত আছে আমি খোজকাঢ়ি ফুৰোঁতে যাব বগা চাইকেলখন চলাবলৈ দম নাই আইঅ' কপাল ফুলিছে মানুহ এটা আহি ওলাইছে দেখোন ইয়াকে সুধিব লাগিব আৰু এতিয়া ক'ত পাম মেকানিক এক্সকিউজ মি য়েছ ই বেটা ইংৰাজীত মাতিব আহিছে মই ইয়াক মছলাটো দি আছোঁ টেল মি আই কেন হেল্প ইউ য়েছ য়েছ I have a mechanic to fix my car. Oh no, you have to go a long way get a mechanic. How far do you have to go? Only 6 kilometers. 6 kilometers is only 6 kilometers will go. How can I go so far? You have to walk. Okay. What is your name? My name is Bhatiam Hazarika. And you? Lutupan Borwa. You are Assamese? Yes, I am Assamese. Then let's talk in Assamese, please. Sure. তেনেহ'লে ভতিৰাম তুমি মোক অলপমান সহায় কৰি দিব পাৰিবানে কওক কেনেদৰে আপোনাক মই সহায় কৰিব পাৰিম মই মেকানিকৰ ওচৰত গৈ আহোঁ তুমি গাড়ীখন অলপ চাই দিবা অলপ আগতে মোৰ ঘৰ আছে তালৈকে গাড়ীখন ঠেলি লৈ গ'লে ভাল হ'ব নেকি তেতিয়া আপোনাৰ একদম নিশ্চিন্ত মনে থাকিব পাৰিব ঠিক আছে জোৰ লগাকে হেই চা আৰু কিমান দূৰ আছে পাবলৈ এই আৰু অকণমান আছে পামগৈ এতিয়া ইমানখিনি চলোঁতে ভাগ লাগিলে কি হ'ব এই নক'বা বুজিছা এনেকুৱা কাম কৰা আগতে অভ্যাস নাই নহয় সেইকাৰণে সোনকালে ভাগ লাগি যায় মাক চকলাই মই নহা হ'লে পিছে কি কৰিলা মই বহুত দেৰি পৰা ৰৈ আছোঁ মই ভাবিছোঁ এই গাঁওখনত মানুহ নাই নেকি এতিয়ালৈকে মানুহ এটা দেখি পোৱা নাই পালোঁহি হৈ গ'ল এইটোৱে ঘৰ আমাৰ বছ এতিয়া ৰাখি দিয়ক এতিয়া আপুনি চিন্তা কৰিব নালাগে এতিয়া আপুনি নিশ্চিন্ত মানে গৈ আহক মেকানিক লৈ আহক ঠিক আছে তেনেহ'লে মই গৈ আহোঁ তুমি চাবা আৰু গৈ আহক নিজৰ নহ'লে কি হ'ব বেলেগৰ গাড়ীখনতো ঘৰ মুখৰ আগত থিয় পাইছোঁ এতিয়া ঠিক নাই হোৱাটছআপত একদম ষ্টেটাছ লগাই দিম মাছৰে ভাবিব ভতিয়ামে গাড়ী ল'লে মজা পিছফালৰ পৰা এটা লৈ লওঁ চেলফি উঠাটো হৈ গ'ল এতিয়া হোৱাটছআপত যাব লাগিব এখন দেখোন ইমান ধুনীয়া গাড়ী ভতি ঘৰ মুখৰ আগত এই গাড়ী কেতিয়া ল'লে আৰু এইখন গাড়ী কেতিয়া ল'লে হয় এইখন এতিয়া ল'লোঁ অকণমান আগত এইখন এতিয়া ল'ম বুলি কৈ দিছে এইটো মোৰ আগত পতালে চামি দিছে নেকি বাৰু এতিয়া গাড়ী ল'লি আমাক খবৰ এটা নিদিলি যে হঠাতে কিনিলে আহিলে সেইকাৰণে খবৰটো দিবলৈ নহ'ল আৰু বেলি আহি মাথা পালেহি কপালৰ ঘাম মাটিত পৰিলেগৈ এতিয়ালৈকে গেছ বিচাৰি পোৱাই নাই ঘটিয়ামানটো 6 কিলোমিটাৰ গ'লেই পাব বুলি কৈছিলে এতিয়া মই কেই কিলোমিটাৰ আহিলোঁ ঠিক নাই এতিয়ালৈকে পোৱাই নাই ইয়াতে অলপমান বহি ল'ব লাগিব দেই খোজকাঢ়ি ভাগৰ লাগি গ'ল একেবাৰে ভৰিছে একেবাৰে বিষাই গৈছে গা এতিয়া ইমান মজা লাগিছে বা একদম খোজকাঢ়ি কঁকাল ঠন ঠনাই গৈছেগৈ এতিয়া ইমান ভাল লাগিছে অলপ দেৰি বহিয়ে ল'ম যি হয় হ'ব দেখা যাব